আজি মই দেখুৱাম ফেচবুকত নিজৰ ফটো কেনেকুৱাকৈ লুকুৱাই থ'ব পাৰি বা ফেচবুকত নিজৰ ফটো কেনেকুৱাকৈ মই পাৰ্টিকুলাৰ এজন মানুহৰ কাৰণে ফেচবুকত দিব পাৰোঁ। পাৰ্টিকুলাৰ মই 3জন মানুহক ফেচবুকত মোৰ ফটোটো দেখুৱাব পাৰোঁ। ধৰক মই এজন মানুহক মোৰ ফটোটো ফেচবুকত নেদেখুৱাবও পাৰোঁ। তো এনেকুৱা ধৰণৰ অপশ্যন মই আজি চিক্ৰেট অপশ্যন আপোনালোকৰ ওচৰত এই ভিডিঅ'টোৰ যোগেদি দেখুৱাম। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ফ্ৰেণ্ডছ। তো আপোনালোকে সকলোৱে নিজৰ নিজৰ ফেচবুক অ'পেন কৰিব। ফেচবুক অ'পেন হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা আপোনাৰ ওচৰত ইণ্টাৰফেৰেঞ্চ আহিব। তাৰপিছত আপোনালোকে সোঁ চাইডে 3 ডট আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি তলফালে পেজটো স্ক্ৰল কৰিব। তাৰপিছত আপোনাৰ ওচৰত এটা ফটো বুলি অপশ্যন আহিব। ঠিক আছে ফ্ৰেণ্ডছ, তো আপুনি ফটোত ক্লিক কৰিব। কৰাৰ লগে লগে আপুনি এতিয়ালৈ যিমান ফটো আপলোড কৰিছে তো চব ফটোবিলাক ইয়াতে আহিব। তাৰপিছত আপুনি ওপৰফালে আপোনাৰ কেইটামান অপশ্যন আছে, আপুনি আপলোড অপশ্যনটোত ক্লিক কৰিব। আপলোড অপশ্যনটোত এনেকুৱা ফটোবিলাক আছে যিবিলাক ফটো আপুনি নিজে আপলোড কৰিছে। এই ফটোবিলাক ধৰক মই যিকোনো এটা ফটো ছিলেক্ট কৰিছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, যিকোনো XYZ এটা ফটো ছিলেক্ট কৰিছোঁ। ধৰি লওক আপোনালোকৰ সন্মুখত মই এই ফটোটো ছিলেক্ট কৰিলোঁ। এতিয়া চাওক, এই ফটোটো আপুনি অপশ্যনটো ক'ত বিচাৰি পাব। তো ইয়াতে ফাৰ্ষ্ট আপুনি ওপৰত 3 ডট এটা আছে তাত আপুনি ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেৰেঞ্চ আহিব। ঠিক আছে, তো আপুনি লাষ্ট যিটো অপশ্যন আছে এডিট হিষ্টৰী প্ৰাইভেচি তাত আপুনি ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা বহুত কেইটা অপশ্যন আহি যাব। তাৰপিছত আপুনি চি মোৰ কৰি ল'ব, দেখিব আপোনাৰ ওচৰত এই গোটেইকেইটা অপশ্যন আহিছে। তো ফ্ৰেণ্ডছ, মই গোটেইকেইটা অপশ্যনৰ বিষয়ে আপোনাক কৈ দিম। এইকেইটা আপোনাৰ চিক্ৰেট অপশ্যন। এই অপশ্যন কেইটা দি আপুনি যি ইচ্ছা তাকে কৰিব পাৰে। কেৱল আপুনি এই ভিডিঅ'টোৰ যোগেদি মই ভাবোঁ বহুতখিনি আপুনি লাভৱান হ'ব পাৰিব। তো ফাৰ্ষ্ট আপুনি পাব্লিক মিন্স আপোনাৰ ফটোটো যিকোনো মানুহে ফেচবুকত চাব পাৰে। XYZ আপোনাৰ ফটোটো মানুহে চাব পাৰে। যদি আপুনি ফ্ৰেণ্ডত ক্লিক কৰে, ফ্ৰেণ্ডছত ক্লিক কৰিলে আপোনাৰ ফটোটো ফ্ৰেণ্ডছবিলাকে চাব পাৰিব। ফেচবুকত যিবিলাক আপোনাৰ অনলি ফ্ৰেণ্ডছ আছে, তাত বাহিৰে বেলেগ মানুহে কোনো মোৰ এই ফটোটো চাব নোৱাৰে। 3 নম্বৰ অপশ্যন দিছে আপুনি, 3 নম্বৰ অপশ্যন দিছে আপোনাক ফ্ৰেণ্ডছ একচেপ্ট। ইয়াতে যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ ফটোটো আপুনি চাওক গোটেই ফ্ৰেণ্ডবিলাক আপোনাৰ তলত আহি যাব। ঠিক আছে ফ্ৰেণ্ডছ, মই যিবিলাক এইবিলাক মোৰ মানে গ্ৰুপ বনাই থোৱা আছে, তো মোৰ গ্ৰুপবিলাক শ্ব' কৰিছে। তো আপোনাৰ ইয়াতে গোটেই ফ্ৰেণ্ডবিলাক আহি যাব। ঠিক আছে ফ্ৰেণ্ডছ, তো এনেকুৱা ধৰণৰ অপশ্যনবিলাক আপুনি যেতিয়া চাব গোটেই ফ্ৰেণ্ডবিলাক আপোনাৰ ইয়াতে শ্ব' কৰিব ফ্ৰেণ্ডছ। তো তাৰ ইয়াতে যিকেইটা ফ্ৰেণ্ড আপুনি শ্ব' কৰিব, ইয়াতে লিষ্টত যাৰ নাম লিখিব আপুনি, এনেকুৱা যাৰ নাম লিখি আপুনি ইয়াতে চাৰ্চ কৰিব, সেই ফ্ৰেণ্ডজন আপোনাৰ তলত আহি যাব। তাৰপিছত ইয়াতে যিকেইটা ফ্ৰেণ্ডক আপুনি ক্লিক কৰিব, সেই ফ্ৰেণ্ডকেইটা হ'ল আপোনাৰ অনলি সেই ফটো মানুহকেইজনক ছিলেক্ট কৰাৰ লগে লগে আপুনি সেই মানুহকেইজনক আৰু আপোনাৰ ফটোটো সেই মানুহকেইজনে আকৌ কেতিয়াও নেদেখে ফ্ৰেণ্ডছ। ঠিক আছে, তাৰপিছত নেক্সট অপশ্যন দিছে এক্সক্লুচিভ ফ্ৰেণ্ডছ। তো আপুনি যদি ইয়াতে ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ ফটো আপুনি যাক যাক ক্লিক কৰি ৰাখিব বিচাৰে সেই মানুহকেইজনে আপোনাৰ ফটোটো দেখিব। ঠিক আছে ফ্ৰেণ্ডছ, এইটো হ'ল সেই মানুহকেইজনে আপোনাৰ ফটোটো দেখিব। আৰু তাৰপিছত আপোনাক এটা অপশ্যন দিছে অনলি মি। যদি আপুনি অনলি মিত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ ফটোটো অনলি ফৰ আপুনিহে দেখিব। আপোনাৰ ফটোটো আৰু ফেচবুকত কোনেও চাব নোৱাৰে। আপুনি আপলোড কৰাৰ পিছতো যদি অনলি মি কৰি থৈ দিয়ে তেতিয়াহ'লে এই ফেচবুক ফটোটো অনলি ফৰ আপুনিহে চাব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, তো এনেকুৱা ধৰণৰ অপশ্যনবিলাক আপোনাৰ ওচৰত আছে, ধুনীয়া ধুনীয়া অপশ্যন। তো মই ভাবোঁ আপুনি নিজৰ ফটো লুকুৱাই থোৱাৰ কাৰণে তো আপুনি অনলি মিত ক্লিক কৰি থ'লেও আপোনাৰ ফটোটো কোনেও চাব নোৱাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনাৰ সন্মুখত লৈ আহিম। ঠিক আছে ফ্ৰেণ্ডছ।